নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই চাগে। এতিয়া মই আহিছোঁ CKB কলেজলৈ, মানে ভিতৰলৈ সোমোৱা নাই। এয়া মোৰ নবৌ এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব আৰু আজিৰে পৰা প্ৰি টেষ্টটো আৰম্ভ হৈছে আৰু মই নবৌক এয়া এক্সামৰ পৰা ঘৰলৈ নিবলৈ আহিছোঁ। আৰু সোঁফালে ট্ৰাক চলোৱা মানে দাদা এজনে কিবা কিবি কৈ আছে ভিডিঅ' কৰাৰ কাৰণে আৰু মই হাঁহি আছোঁ। কলেজৰ ফ্ৰণ্টত অলপ দেৰি ৰৈ পেলাই ভিডিঅ'কণ কৰি ৰাখিলোঁ। CKB কলেজত পঢ়ি যোৱাসকলে প্লিজ কমেণ্ট কৰি জনাবচোন। মই CKB কলেজলৈ আগতে আহি পোৱা নাই বাৰু, আজি ফাৰ্ষ্ট এনেকৈ আহিছোঁ। ভিতৰলৈ সোমাবলৈ মন আছিলে কলেজখন ভালকৈ চাবলৈ, কিন্তু এতিয়া যিহেতু মানে পৰীক্ষা চলি আছে আৰু এতিয়া পৰীক্ষা শেষ হ'ল বাৰু, সেইকাৰণে এতিয়া মানে ভিতৰত সোমাবলৈ তেনেকৈ সুবিধা নাই। এয়া নবৌয়ে আপোনালোকক হাই কৈছে। আজি আছামিজৰ এক্সাম আছিলে আৰু এইফালে মামা স্কুটিখন লৈ আহিছোঁ। এই স্কুটিখনে বহুতখিনি সহায় কৰিছে। পোৱাৰ পৰা মানে এতিয়া মোৰ ডেৰ বছৰ হৈ গ'ল স্কুটি পোৱাৰ, বহুতখিনি সহায় কৰিছে। এয়া মেইন ৰাস্তাটোৰ ছাইডতে আছে কলেজখন, এনেকৈ মানে সুবিধা হয় আৰু ৰাস্তাৰ ছাইডত হ'লে। এতিয়া আমি কলেজৰ পৰা আহি আছোঁ ঘৰলৈ বুলি। এয়া 4 লেনৰ ৰাস্তাৰ কাম চলি আছে, সেইকাৰণে মানে চাৰিওফালে আৰু ধূলি বালিহে। আহোঁতেও মই মানে মাস্কখন পিন্ধি নাহিলোঁ, সেইকাৰণে ধূলিয়ে বালিয়ে গোটেই অৱস্থা নাইকিয়া হ'লোঁ। এতিয়া ইমানেই ঠাণ্ডা লাগিছে, টুপিটোৰ ওপৰতে হেলমেটটো পিন্ধি লৈছোঁ আৰু দেখিবলৈ ৰূপ এটা লৈছে আৰু উপায় নাই, মানে ছেফটিটো মেইন হয়। আৰু ইয়াৰ ৰাস্তাৰ মাজতে গৰু, এনেকৈ অকল এইটো ৰাস্তাতে বুলি নহয়, মানে য'ত যাওঁতে দেখিছোঁ গৰুবোৰ আৰু কুকুৰবোৰ ৰাস্তাৰ মাজতে মানে থিয় দি থাকিবই আৰু। এইফালেও এয়া গোটেই ৰঙা মাটি ধূলি, মানে 4 লেনৰ কাম শেষ নোহোৱালৈকে এনেকৈ ধূলি বালিয়ে খাই থাকিব লাগিব আৰু উপায়টো নাই। মানে ৰাইজৰ ভালৰ কাৰণেতো কৰিছে কামবোৰ, আৰু অলপ দিন লাগিব বাৰু এইবোৰ কাম শেষ হ'বলৈ মানে আৰম্ভ হৈছে বুলিহে ক'ব পাৰি আৰু আমাৰ ফালে মানে আধাইদি হৈছেগৈ। এনেকৈ ৰাস্তাটো বহল হ'লে অৱশ্যে সকলোৰে কাৰণে ভালেই হ'ব বাৰু। তিয়ক জগদুৱাৰৰ পৰা কাকজানলৈ অলপ দূৰ যাব লাগে। আমি ঘৰ পাওঁতে সন্ধিয়াই হ'ব। সোঁফালে সেইবোৰ কলেজৰ ষ্টুডেণ্ট পৰীক্ষা দি আহিছে আৰু এইখিনিতো 4 লেনৰ কাম চলি আছে। এনেকৈ ধূলি বালি খাই মেলি এতিয়া দুইজনী গৈ আছোঁ আৰু ঘৰলৈ। আৰু আজি ইমান ৰাস্তাত গাড়ীবোৰৰ ভিৰ নাই বাৰু, কাৰণ মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিছিলে বুলি শুনিছিলোঁ কোৰ্ট ফিল্ডলৈ, আৰু সেইকাৰণে মানে আজি যিবোৰ লাইন গাড়ী সেইবিলাক ভাড়ালৈ লৈ গৈছে। আৰু এইফালে ফুটভিল্লা পাইছোঁহি আমি। ফুটভিল্লা আৰু সদায় দূৰৰ পৰা চাই থকাই হৈছে বাৰু, আজিলৈকে গৈ পোৱা নাই। ফুটভিল্লালৈ কোন কোন গৈ পাইছে কমেণ্টত জনাবচোন দেই। আমি হ'লে আহি পোৱা নাই বাৰু আজিলৈকে। আৰু এতিয়া আমি গৈ আছোঁ লাহে লাহে। ৰাস্তাটো বৰ এটা মানে ঠিক নহয়, দুইফালে কাম চলি আছে, সেইকাৰণে বৰ এটা স্পীডতো যোৱা নাই, কাৰণ লাহে লাহে গ'লেও পামগৈ আৰু ঘৰ। ফুটভিল্লা পাৰ হৈ পেলাই এইখিনি ঠাইও জগদুৱাৰেই পৰে, আৰু সোঁফালে চাহৰ বাগান, আৰু এইফালে এইবোৰ গোটেই ৰঙা মাটি ধূলি। এইফালে এইখিনিৰ পৰা 4 লেনৰ কাম চলি আছে, আৰু এইফালেও গোটেই ৰঙা মাটিৰ দম, মুঠতে আৰু ধূলি বালি খোৱাহে হয় আৰু এতিয়া এইকেইদিনত এনেকৈ ওলাই আহিলে। এইফালে আমি তিয়ক জ্যোতি বিদ্যাপীঠৰ ওচৰ পাইছোঁহি। তিয়ক জ্যোতি বিদ্যাপীঠত পঢ়া কোনোবা ষ্টুডেণ্টে যদি মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। আৰু তিয়ক জ্যোতি বিদ্যাপীঠ তিয়কৰ এখন ভাল স্কুল, মানে নাম জ্বলা স্কুল। আৰু মোৰ লগৰ বহুতো বন্ধু বান্ধৱী ইয়াত পঢ়ি আহিছে, আৰু সেইকাৰণে মই কোৱা শুনিছোঁ বাৰু ভাল বুলি স্কুলখন। আৰু এতিয়া আমি এইফালে আহি আছোঁ আৰু লাহে লাহে, আৰু সন্ধিয়া হ'বলৈও আৰম্ভ কৰিছে, আৰু যিমানে সন্ধিয়া হৈ আহিছে ঠাণ্ডাটোও সিমানে মানে বাঢ়ি আহিছে। আৰু এতিয়া এইফালে এখনকৈ গাড়ীবোৰ আহিবলৈ লৈছে, আৰু কিছুমান গাড়ী তেনেকৈ চাগে মিটিঙৰ পৰা উভতি অহাও হ'ব পাৰে। আমি এতিয়া তিয়ক পুৰণা বেংকৰ ওচৰে পাইছোঁহি, আৰু বৰ বেছিকৈ স্পীডত যোৱা নাই, কাৰণ মই পিছত এনেকৈ মানুহ বহাই আনিলে মানে স্পীডত নাযাওঁৱেই, অকলে গ'লে অলপ স্পীডত যাওঁ বাৰু। আৰু এইফালে ডাঙৰ ডাঙৰ গাড়ীবোৰ গৈ আছে।
আৰু এইফালে মানে টিয়ক পুৰণা বেংকৰ সন্মুখতে এনেকৈ সৰু সুৰাকৈ বজাৰ বহে আৰু বহুত মানুহ ৰৈ আছে এইখিনিত। আৰু এইখিনিতো ৰাস্তাটো ইমান ভাল নহয় বাৰু, মানে 4 লেনৰ কাম শেষ নোহোৱালৈকে ভালকৈ ৰাস্তা পদূলিবোৰ এনেকৈ বেয়াই হৈ থাকিব। আৰু কিনো ক'ম আৰু, এনেকৈ গৈ আছোঁ লাহে লাহে, চাই থাকক। এইফালে প্লাষ্টিকৰ বস্তু, তাৰপাছত শাক পাচলি আৰু বিভিন্ন মানে মানুহৰ প্ৰয়োজনীয় যিবিলাক বস্তু তাৰে এখন ডাঙৰ বজাৰ বহিছে। আৰু আমি এতিয়া মানে টিয়ক থানাৰ ওচৰৰে পামহি আৰু লাহে লাহে। আৰু টিয়কৰ নতুনকৈ নিৰ্মাণ কৰা থানাখন সঁচাকৈ আগৰ থানাখনতকৈ বহুত ভাল হ'ল। আৰু এতিয়া ইফালে পাইছোঁহি আমি লাহে লাহে টিয়ক থানা, আৰু আমাৰ থানাও টিয়কেই পৰে। ইফালে মানুহ ব্যস্ত আৰু এয়া আমি টিয়ক থানা পালোহি। মই নতুন থানাখনলৈ আজিলৈকে আহি পোৱা নাই, মানে পুৰণা থানাখনলৈও আহিছিলোঁ, PRC যিটো ভেৰিফিকেশ্যনৰ কাম থাকে সেইটোতে আহিছিলোঁ। আৰু এয়া নতুন থানাখন টিয়কৰ, বহুত ধুনীয়াকৈ বনালে আগৰ থানাখনতকৈ, মানে দূৰৰ পৰা দেখিলে ভাল লাগে আৰু নিজৰ থানাখন। টিয়ক থানা পাৰ হৈ পেলাই এয়া আহি আছোঁ, এম্বুলেঞ্চ এখন পাৰ হৈ গৈছে। এম্বুলেঞ্চবোৰ দেখিলে সঁচাকৈ ভয় লাগে দেই খুব। এতিয়া চাগে এইখন এম্বুলেঞ্চতো কাকনো নি আছে চাগে, কিবা হৈছে, সঁচাকৈ ভয় লগা দেই। আজি ৰাস্তাৰে পাৰ হৈ যোৱা প্ৰায়বিলাক গাড়ীয়েই ভাড়াত নিয়া গাড়ী, মানে মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিছিল যিহেতু যোৰহাটলৈ, মানে তেওঁৰ মিটিঙলৈকেই যোৱা প্ৰায়ভাগ গাড়ী। আৰু আজি আগৰ দৰে ৰাস্তাত বেলেগ গাড়ী মানে দেখাই নাই আৰু, বাছবিলাক চলিছে আৰু মেজিকবিলাকো তেনেকৈ মানে ভাড়ালৈ নিছে। আগৰ দৰে হেমগেম নাই বাৰু ৰাস্তাত। নবৌ সদায় কলেজলৈ মানে ৰাস্তাৰ লাইন গাড়ীতে অহা যোৱা কৰে, আৰু আজি যিহেতু মানে ৰাস্তাৰ লাইন গাড়ীবিলাক চলা নাই, মিটিঙলৈকে গৈছে চব গাড়ী, সেইকাৰণে মানে পৰীক্ষালৈ যাওঁতে দাদাই থৈ আহিলেগৈ। আৰু এতিয়া পৰীক্ষা শেষ হ'লত মই আনিছোঁগৈ। আৰু এইফালে লাহে লাহে সন্ধ্যা হ'বলৈ আৰম্ভ কৰিলেই। আৰু টিয়কৰ পৰা মানে আমাৰ ঘৰলৈ যথেষ্টখিনি দূৰ হয় বাৰু। এতিয়া আমি টিয়ক জগদ্বাৰৰ পৰা আহিছোঁ। আৰু এইফালে দেখিবলৈ পাইছে আপোনালোকে ৰাস্তাৰ ছাইডৰ ৰঙামাটিবিলাক, মানে কেনেবাকৈ যদি বৰষুণ এজাক দি দিয়ে নহয়, একদম অৱস্থা বেয়াই হৈ যাব আৰু ৰাস্তাৰ। ৰঙামাটিবোৰ এনেকৈ বিয়পি গুচি আহিব ছাইডলৈ। আৰু এনেকৈ মানে বহুত দূৰৰ পৰা অহা যোৱা কৰা যিবিলাক ৰাতি মানে মানুহ, কোনোবা হয়তো কামৰ পৰা উভতিছে, কোনোবা কিবা দৰকাৰত অহা যোৱা কৰিছে, সেই মানুহখিনিৰ কাৰণে মানে এই ৰাস্তাটো সঁচাকৈ খুব বিপদজনক। এতিয়া আমি মুদৈজান পেট্ৰল পাম্পৰ ওচৰ পাইছিলোঁহি। আৰু এই পেট্ৰল পাম্পৰ মানে ওচৰ পালেই মোৰ এটা কথাই মনত পৰে, মানে বাৰিষা দিনত মানে এই পেট্ৰল পাম্পৰ ফ্ৰণ্টৰ যিবিলাক ডাঙৰ ডাঙৰ গাঁত আছিলে, সেই গাঁতবিলাকত মানে পানী জমা হৈ আছিলে। আৰু দেউতা আৰু মই জাঁজীমুখলৈ গৈছিলোঁ জেঠাইৰ ঘৰলৈ। স্কুটিত মই দেউতাক মানে উঠাই নিছিলোঁ, আৰু মই স্কুটিত মানে তেল ভৰাবৰ কাৰণে সেই ডাঙৰ মানে পানী থকা গাঁত এটাৰ ওচৰতে এনেকৈ স্কুটিখন ৰখাই দিলোঁ, আৰু মোৰ ভৰিটো মানে পকা ৰাস্তাত নপৰি সেই গাঁতটোতে পৰিলে। আৰু তাৰ পিছৰখিনি আৰু কি ক'ম আৰু, গাঁতটোত সোমাই গ'লোঁ, স্কুটিও পৰি গ'ল। ভাগ্য ভাল আছিল মানে ভৰি হাতত দুখ নাপালোঁ তেনেকৈ। লগালগ স্কুটিৰ মানে ষ্টাৰ্টটো অফ কৰি দিছোঁ, তাৰপাছত আৰু মানুহবিলাক দৌৰি আহি পেলাই মোক মানে উঠাই দিছেহি। আৰু এইটো ঘটনা মানে মনত থাকি যাব দেই মোৰ। এতিয়া আমি বাদুলি পুখুৰী পাইছোঁহি। বাদুলি পুখুৰীৰ পৰা মোৰ ভিডিঅ' কোনে কোনে চাই কমেণ্টত জনাবচোন। বাদুলি পুখুৰীৰ পৰা আৰু আমাৰ ঘৰলৈ বেছি দূৰ নাই বাৰু, আৰু অলপ টাইম লাগিব বাৰু, মানে অলপ স্পীডত যোৱা হ'লে আমি সোনকালেই ঘৰ পালোঁ হয়। কিন্তু মানে যিহেতু সন্ধ্যা হৈ আহিছে, আৰু মই কৈছোঁৱেই মানে এনেকৈ পিছত মানুহ বহালে মই স্পীডত মানে নাযাওঁ, সেইকাৰণে আৰু লাহে লাহে আহি আছোঁ, পামগৈ ঘৰ। গধূলি হৈ গ'ল, মানে 5টাই বাজিল। আৰু এতিয়া আমি কাকজান হস্পিটেলৰ ওচৰ পাইছোঁহি।
আৰু এইফালে আছে ৰাস্তাৰ ইটো পাৰে কাকজান কলেজ। এয়া কাকজান হস্পিটেলৰ ওচৰৰে পাইছোঁহি। কাকজানৰ পৰা কোনে কোনে মোৰ ভিডিঅ' চাই কমেণ্টত জনাব দেই। আমাৰ ফালেও 4 লেনৰ কাম হৈ আছে, মানে লাহে লাহে আৰম্ভ হ'ব আৰু এতিয়া লাহে লাহে নিজৰ ঠাই পাইছোঁহি। আৰু কাকজানৰ পৰাও আমাৰ ঘৰলৈ সোমাব লাগিব 1 কিলোমিটাৰমান। আৰু এতিয়া আমি কল্পতৰু হোটেলৰ ওচৰ পাইছোঁহি। কাকজানত কল্পতৰু হোটেল ফেমাছ আৰু জানেই কাকজানৰখিনিয়ে। আৰু এইফালে আছে স্বাগতম কম্পিউটাৰ চেণ্টাৰ আৰু এতিয়া এয়া আৰোহণ একাডেমি। এতিয়া আমি আমাৰ গাঁৱৰ মাজ পালোহি। আৰু এইফালে এয়া আমাৰ গাঁৱৰ মানে বুঢ়া নামঘৰ, মাজৰ নামঘৰ বুলি কয়। বহুত ধুনীয়া নামঘৰ ভাগ। আৰু এতিয়া এইফালেদি আমাৰ ঘৰলৈ বেছি দূৰ নাই আৰু, খালি ৰাস্তাটো খুব বেয়া। আৰু ৰাস্তাত কোনো তেনেকৈ মানে লাইটৰ ছিষ্টেম নাই, সেইকাৰণে আৰু স্কুটি লাইটৰ পোহৰটো সহায়তে আহি আছোঁ লাহে লাহে। ৰাস্তাটোৰ কথা মানে ক'বলৈ বাকী নাই, ইমানেই বেয়া আৰু ডাঙৰ ডাঙৰ শিলগুটিবোৰ ওলাই গ'ল। আৰু স্কুটি বাইক চাইকেল চলাবলৈ মানে অকণো সুবিধা নহয় ৰাস্তাটোত। সেইকাৰণে মানে খৰকৈ যাবলৈ ইচ্ছা কৰিলেও নোৱাৰি আৰু এইটো ৰাস্তাত, উপায় নাই দেই। আমাৰ গাঁৱৰ ফেমাছ হাবিখন মানে ডাঙৰীয়া হাবি বুলি কওঁ। আৰু ডাঙৰীয়া হাবিৰ ওচৰ পাইছোঁহি আমি। মোৰ অন্য এটা ভিডিঅ'ত কৈছিলোঁ ডাঙৰীয়া হাবিৰ কথা। এই হাবিখনত মানুহে কিবা ভূত প্ৰেত ডাঙৰীয়া এইবোৰ আছে বুলি কয়, কিন্তু এইবোৰ কথা মই অলপো মানে বিশ্বাস নকৰোঁ। এতিয়া এয়া মই মানে সন্ধ্যা আহি আছোঁ, লগত নবৌ আহিছে আৰু এই ভিডিঅ'বোৰ নবৌ কৰি আছে। এয়া মোৰ লগৰ ল'ৰা দুটা পাৰ হৈ আহিছে, মাত দি থৈ আহিলোঁ তাহাঁতক। ক'তা মানে এতিয়াতো মই হাবিৰ ছাইডেই আহি আছোঁ, মানে তেনেকুৱাচোন একো উমান পোৱা নাই মানে কিবা থকা লেখীয়া। মানে হাবিৰ ভিতৰত মানে বান্দৰ দুটামানৰ মাতহে শুনিছোঁ, মানে তাৰ বাদে দেখোন মানুহে কোৱাৰ আগতে কিবা ভূত প্ৰেত দেখোন তেনেকুৱা মানে একোৱেই দেখোন মানে মাত শুনা নাই। এইবিলাক মোৰ মতে মানুহে কোৱা কথা, মানুহৰ মনৰ ভয়টোৱেই মানে সকলো শেষ কৰি দিয়ে আৰু মানুহৰ। ফাইনেলি আমি আমাৰ ঘৰৰ পদূলিমুখ সোমাইছোঁহি আৰু লাহেকৈ। ঘৰত চাগে চবেই মানে চিন্তা কৰি আছে আৰু দেই, সন্ধিয়া হোৱাৰ কাৰণে। মানে এনেকৈ ক'ৰবালৈ গ'লে দেৰি হ'লে মানে ঘৰত চিন্তা কৰেই। এয়া আমাৰ ঘৰৰ চোতাল পালোহি। আৰু আজি এই ভিডিঅ'খিনি মোৰ স্কুটিৰ মানে পিছত বহি অহা মোৰ মৰমৰ নবৌৱে কৰি আহিছিলে। আৰু মোৰ মানে একদম ঠাণ্ডা লাগিছে পূৰা। উপায়তো নাই, ঠাণ্ডা লাগিবই আৰু ন। আৰু সেইকাৰণে একদম টুপি হেলমেট পূৰা লগাই লৈছোঁ আৰু ধুনীয়া। মোৰ ৰূপটো চাওক, হাঁহি উঠা একেবাৰে। যথেষ্ট ভাগৰ লাগিছে, মানে ৰাস্তাটো বিশেষকৈ আমাৰ গাঁৱৰ ৰাস্তাটো ইমানেই বেয়া, গোটেই জোঙা জোঙা শিলগুটি। এইফালে হেলমেটটো খুলি লওঁ আৰু লাহেকৈ। এতিয়া ধুনীয়াকৈ গৰম গৰম চাহ একাপ খাই দিওঁ। আজিলৈ বাই বাই।